ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি আপোনালোকক দেখুৱাম যে এজন গাঁৱৰ যুৱকৰ এটা সুন্দৰ পদক্ষেপ, অৰ্থাৎ এই লকডাউনৰ সময়ছোৱাত তেখেতে সুন্দৰকৈ এখন হাঁহৰ ফাৰ্ম দিয়াৰ বাবে যিটো পদক্ষেপ গ্ৰহণ কৰিছে সেইটো আচলতে আমাৰ যুৱক যুৱতীসকলৰ কাৰণে এটা অতি ভাল বিষয় বুলি ক'ব লাগিব। কিয়নো তেখেতে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য নোলোৱাকৈ তেওঁ নিজাকৈ যি ধৰণে হাঁহৰ ফাৰ্ম খোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বা হাঁহৰ ফাৰ্ম খুলি যি ধৰণে তেখেতে নিজকে স্বাৱলম্বী হোৱাৰ কাৰণে পথ বাছি লৈছে সেইটো আচলতে আমাৰ কাৰণে এটা অতি গৌৰৱৰ বিষয় বুলি ক'ব লাগিব। গতিকে তেখেতৰ এইখন হৈছে হাঁহৰ ফাৰ্ম আৰু এই হাঁহৰ ফাৰ্মখনত প্ৰায় 120ৰ পৰা 130টাৰ ভিতৰত হাঁহ থকা দেখিবলৈ পোৱা গৈছে। ইয়াৰ আগতে প্ৰায় তেওঁ ফাৰ্মখনত 500ৰ পৰা 700 পৰ্যন্ত তেখেতে হাঁহ ৰাখিছিল, কিন্তু বৰ্তমান সময়ত হাঁহবোৰ বিক্ৰী কৰাত এতিয়া ফাৰ্মখনত 120টা হাঁহ দেখিবলৈ পোৱা যায় আৰু এই হাঁহবোৰৰ পৰা তেখেতে এটা মোটা ধন লাভ কৰিব পাৰিছে বুলি তেখেতে আমাক কৈছে। আৰু হাঁহখিনিৰ লগতে তেখেতে প্ৰতিদিনে প্ৰায় 40ৰ পৰা 50টাৰ পৰ্যন্ত তেখেতে কণী লাভ কৰে বুলি কৈছে। গতিকে মই আপোনালোকক হাঁহবোৰ দেখুওৱাৰ পিছতে মই হাঁহবোৰৰ পৰা যিটো কণী সেই কণীখিনি মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া আপোনালোকে দেখা পাইছে ফাৰ্মখনৰ পৰা 120ৰ পৰা 140টা পৰ্যন্ত হাঁহ থকা দেখিবলৈ পোৱা গৈছে। গতিকে ইয়াতে লোকেল হাঁহ ৰখাৰ লগতে আৰু ইণ্ডিয়ান ৰাণা, তাৰপিছত চাহ চাম্পেলি হাঁহ, 3 প্ৰজাতিৰ হাঁহ দেখিবলৈ পোৱা গৈছে। আৰু এয়া হাঁহবোৰে পাৰি যোৱা কণী আমি দেখুৱাইছোঁ আপোনালোকক। ইতিমধ্যে প্ৰায় 40টাৰ পৰা 50টা পৰ্যন্ত কণী প্ৰায় দেখিবলৈ পোৱা গৈছে। সঁচাকৈ এইটো আচলতে এটা অতি ভাল বিষয় বুলি আমি ক'ব লাগিব। গতিকে কিয়নো এনেধৰণে যদি আমি সকলোৱে যদি বহি নাথাকি এনেধৰণৰ কামবোৰ যদি আমি কৰি যাওঁ তেতিয়াহ'লে সঁচাকৈ আমি ভৱিষ্যতে এজন সফল ব্যক্তি হিচাপে আমি নিজকে পৰিচিত কৰিব পাৰিম। গতিকে তেখেতৰ কেৱল হাঁহৰ ফাৰ্মেই নহয়, তেখেতৰ ছাগলী ফাৰ্মো আছে। গতিকে মই নেক্সট ভিডিঅ'টোত আপোনালোকক ছাগলী ফাৰ্মখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু ছাগলী ফাৰ্মখনত কেনেকুৱা প্ৰজাতিৰ তেখেতে ছাগলী ৰাখিছে বা তাত ফাৰ্মখনত কিমানটা ছাগলী আছে সেই সম্পৰ্কে মই নেক্সট ভিডিঅ'ত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।